নমস্কাৰ বন্ধুসকল, মই বিদিস্মিতাৰ মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকলৈ এটা নতুন ব্লগ লৈ আহিছোঁ। এতিয়া আমি কাজিৰঙাত জীপ চাফাৰীৰ কাৰণে আমি বাগৰি ৰেঞ্জলৈ আহি আছোঁ। এতিয়া আমি বাগৰি ৰেঞ্জত প্ৰৱেশ কৰিছোঁ। চাওকচোন ঠাইখন কি ধুনীয়া পৰিষ্কাৰ পৰিচ্ছন্নকৈ ৰাখিছে, ইমান ধুনীয়া এটা পৰিৱেশ। আমাৰ গাড়ীৰ আগত যোনখন জীপ গৈ আছে তেওঁৱে আমাক দেখুৱাব লৈ যাব। তেওঁ আমাক কৈ আছে কোনফালে কেনেকৈ যাব লাগে। এতিয়া আমাৰ গাড়ীখন ইয়াতে পাৰ্ক কৰিব লাগিব। এতিয়া আমি গাড়ীখন পাৰ্ক কৰি আমি জীপত উঠিব গৈ আছোঁ। এতিয়া আমি জীপত উঠিলোঁ আৰু কাজিৰঙাৰ ভিতৰত প্ৰৱেশ কৰিছোঁ। দলংখন পাৰ হ'লে আমি ভিতৰত প্ৰৱেশ কৰিম আৰু এয়া আমাৰ জীপ চাফাৰী ষ্টাৰ্ট। মোৰ লাইফৰ প্ৰথম জীপ চাফাৰী। আই এম ছ' এক্সাইটেড। এই আমাৰ বাওঁফালে দেখিছিলে চাংঘৰৰ নিচিনা, ইয়াৰ পৰা এলিফেণ্ট চাফাৰী ষ্টাৰ্ট হয়। আমি এলিফেণ্ট চাফাৰী কৰিব নাপালোঁ কিয়নো আমি ভাটিবেলা আহিছিলোঁ। এলিফেণ্ট চাফাৰী সদায় মৰ্ণিঙতে হয়। সেইখন এখন বিল, ইয়াত বহুতো ধৰণৰ পৰিভ্ৰমী চৰাই আহে। আমি সেইদিনা দেখা পালোঁ, তাৰ স্নেক বাৰ্ড বুলি কয়, প্ৰথম দেখা পাইছিলোঁ। এই আঁতৰত দেখিছেনে, মহ, গড়, হৰিণ সকলো একেলগে আছে। আঁতৰত দেখা পাইছেনে নাই, সেইটো এটা বনৰীয়া মহ। এইটো হ'ল এটা বনৰীয়া হাতী। তাক কেম্পত ধৰি ৰখা হৈছে। তাক ফৰেষ্টৰ মানুহে পোহনীয়া কৰিব। পোহনীয়া কৰি এলিফেণ্ট চাফাৰীৰ কাৰণে লৈ যাব। এয়া হ'ল বনৰীয়া মহ। সেইটো দেখিছেনে, এটা বনৰীয়া গাহৰি, নল গাহৰি বুলি কোৱা হয় যাক। সেইকেইটা হ'ল পোহনীয়া হাতী, গা ধুই আছিলে। আৰু এইটো এটা হ'ল বনৰীয়া গাহৰি, কিবা খায়। আৰু এইফালে আছে দুটা গড়। এতিয়া আমি আহি পালোহি দংগাগুৰি। ইমান ধুনীয়া পশ্চিমীয়া বতাহ বলি আছিল, ইমান ধুনীয়া এটা পৰিৱেশ। এতিয়া আমি ওপৰত উঠি চাম
কি দেখা পাওঁ আহকচোন চাওঁ। এই বিলখন বহুত মাছ আছে আৰু মাছবোৰ জঁপিয়াই থাকে, কিয়নো ইয়াত কাকো মাছ মাৰিব দিয়া নহয়। বহুতেই মাছ আছে আৰু ইয়াতে আহি জীৱ জন্তুবোৰে পানীও খায়। ইমান ডাঙৰ এখন বিল, নদী ধৰিবই নোৱাৰি। এতিয়া আমাৰ উভতিকৈ হ'ল, সকলো গাড়ীত বহিলে। এয়া চব মিষ্টাৰে কেমেৰালৈ চাই হাঁহি আছে। আৰু উভতি আহোঁতে এটা গড় বহুত ওচৰৰ পৰা দেখা পালোঁ। গড়ে কি খাই আছিল গম নাপাওঁ। আৰু চব ওচৰত আৰু এটা গড় আছে। আমাক জীপ চাফাৰী কৰা দাদাজনে সকলো কথা ইমান ধুনীয়াকৈ বুজাই গৈছিল, বহুত ভাল লাগিল। থেংক ইউ দাদা। আৰু আমাৰ কাজিৰঙাৰ জীপ চাফাৰী ইমানতে শেষ।